Okay, hey guys, what's up everybody? This is your Farooq bhai and welcome back to my another vlog. So guys, বহুত দিন পিছত আপোনালোকৰ মাজলৈ আহিছো আৰু আজি ভিডিওটো মানে বিশেষ হ'ব মানে অলপ ভাল মানে এক্সট্ৰিম লেভেলৰ হ'ব সৰি বহুত বেছি কৈ দিলো সো আজি মানে এটা সাৰপ্ৰাইজ আছে সৰু সৰা সো এতিয়া মানে মই বহি আছো মঙ্গলদয়ৰ পাৰ্কিং লজৰ সন্মুখত আৰু মোৰ লগত গৈ আছে নানা নানি হেতি গৈছে বেংকত গৈছে বেংকৰ কিবা কাম আছে সব বেংকৰ কামখিনি কৰি আমি যাম গুৱাহাটীত গৈহে আপোনালোকক কম যে কি সাৰপ্ৰাইজ এটা আছে সাৰপ্ৰাইজটো বহুত ডাঙৰ সাৰপ্ৰাইজ সো এবাৰ সৰু সৰু ক'লে বা ডাঙৰ ক'লো মানে ৰিজন এটা আছে সো দুখৰো খবৰ দাদা সো এতিয়া নকওঁ আৰু কি সো তাত গৈয়ে কম আৰু ৰাতিপুৱা 6টা বজাতে উঠি মাত্ৰ চাহ একাপ খাইছো খাই মেলি আৰু এতিয়া একো খোৱা নাই এতিয়া হৈ আছে 11টা বাজি পাৰ হ'ল এতিয়া একো খোৱা নাই ভোক লাগিছে ঘৰৰ পৰা বুট পোলাও লৈ আহিছিলো সো সেইখিনিকে খাওঁ আৰু এতিয়া So guys, খাই ললো পোলাও আৰু এতিয়া ভোক লগা নাই ভোকটো মৰি গ'ল আৰু এতিয়া বহুত টাইম লাগে নোখোৱাকৈ থাকিব পাৰিম আৰু সো চাই থাকক ভিডিওটো নিশ্চয় ভাল লাগিব আজি ভিডিওটো অলপ ইন্টাৰেষ্টিং হ'ব সাৰপ্ৰাইজটো কি এইটো জানিবলৈ পুটি ভিডিওটো চাই থাকক বহুত ভাল লাগিব আজি ভিডিওটো মোৰ মতে ভাল লাগিব এতিয়া আপোনালোকে চাই বা কি সো চাই থাকক আৰু ৰব গুৱাহাটীলৈ যোৱাৰ আগতে তেলটো ভৰাই লোৱা বহুত জৰুৰী নহ'লে ৰাস্তাতে ফাঁচি যাম সো আগতে তেলটো ভৰাই লোৱা আৰু তাৰ পিছত ভিডিওটো এনজয় কৰক চাই থাকক নিশ্চয় ভাল লাগিব আহি পালো বহুত সাউন্ড হৈ আছে ক্লিয়াৰ নহব পাৰে ভয়েসটো সো মই আপোনালোকক সাৰপ্ৰাইজটো দেখাই দিছো কি সাৰপ্ৰাইজ আহি পালো হয় মাৰুতি শ্বৰুমত আহিছিলো মানে গাড়ী এখন ল'ব লাগে আজি ডেলিভাৰী আছে গাড়ীখনৰ কি গাড়ী কি নহয় মই আপোনালোকক পিছত মই দেখাই দিম মানে এতিয়া যোৰাবাট যাব লাগে বেংকৰ কিবা কাম আছে সো তাত যাওঁ কামখিনি কৰোঁ পিছত আহিম আহি আকৌ মানে ইয়াত সোমাম সো এতিয়া সোমাব পাৰোঁ নোসোমাব পাৰোঁ ইয়াত মানে ফাইনেন্সৰ মানুহজনক লৈ যোৰাবাট যাম তো বলক যাওঁ A few moments later. Okay, so guys, শ্বৰুমত সোমাইছিলোঁ আৰু কিবা কিবি কাম আছিল হয়তো চাউণ্ড নাহিব পাৰে বতাহৰ নইজত অলপ লাহে লাহে গান আছোঁ চ' এতিয়া মানে গৈ আছোঁ যোৰাবাটৰ ফালে তো বেংকৰ কিবা কাম আছে মানে চেক কেইটামান জমা দিব লাগে আৰু এতিয়া ৰ'দত আছোঁ বেছি সময় নাই লেট হৈ গৈছে তো এতিয়া যাওঁ আৰু সঁচা দেই গুৱাহাটীত আহিলে কাৰ চাৰ লৈ আহিব নালাগে বাইকত আহিলেহে মজা লাগে ধূলি বালি খাওঁ অলপ তো ধূলি বালিৰ কথা বাদ দি এই জামৰ পৰাতো বাচিব পাৰি ন ইমান গাড়ী হৈছে আজিকালি গুৱাহাটীত চ' মানে বাইক নহ'লে মানে ভাল নালাগে ভাল নালাগে মানে কি চাওক ইমান গাড়ী আছে জামত বহি থাকিবলৈও বহুত টাইম হৈ যাব ইয়াত ক'ৰবাত যাব লাগিলে বহুত টাইম ৰখিব লাগে বাইক হ'লে কি হয় মানে কাট মাৰি ওলাই যাব পাৰি আৰু এইফালে চাইডে আহি যাব পাৰি চ' সেইকাৰণে বাইকটো মানে বেটাৰ আৰু গুৱাহাটী চিটিৰ কাৰণে
বাইকত বহি বহি আমনি লাগি গৈছিল প্ৰায় 20-25 মিনিটমান পিছত আহি নেচাৰ চাই একা বেকা ৰাস্তাৰে আহি ষ্টেট বেংকৰ ব্ৰাঞ্চ পালোহি তো ষ্টেট বেংক এতিয়া ভিতৰত যাম আৰু Okay guys, so আহি ব্ৰাঞ্চ SBI ব্ৰাঞ্চ পালোঁ আৰু মই এতিয়া SBI ব্ৰাঞ্চৰ ভিতৰত গৈ আছোঁ ইয়াত ভৰাই লৈছোঁ চেকখিনি যাতে বতাহত উৰি নাযায় ত' এতিয়া যাওঁ কামখিনি কৰোঁ আৰু পিছত লগ পাম A few moments later. Okay, so finally বেংকৰ কাম কমপ্লিট হ'ল এতিয়া শ্ব'ৰুমৰ ফালে যাম ত' তাত যিখিনি প্ৰচেছ আছে আৰু সেইখিনি দাদাজনে কৰি দিব আৰু এয়া দাদাজনক লগ কৰোৱা নাই এতিয়াও এয়া চ' এতিয়া বাইকত যাম ঠাণ্ডাও লাগিছে চ' সেইকাৰণে জেকেট পিন্ধি দাদা জেকেটো পিন্ধা নাই চ' যাওঁ আৰু এতিয়া দেৰি হৈ গৈছে চ' বলক অ'কে বেংকৰ কাম কমপ্লিট হ'ল আৰু এতিয়া আমি আহি শ্ব'ৰুমত পালোহি তো এতিয়া ভিডিঅ'টো চাই লওঁ ত' এতিয়া শ্ব'ৰুমত আছিলোঁ এইফালে ত' এতিয়া বহুত দিন হৈ গ'ল গাড়ীখন বহুত দিনৰ পৰা চলাই আছিলোঁ আজি এতিয়া এইটোক এৰিব লগা হৈছে কাৰণ নতুন গাড়ী এখন লোৱা হ'ল আৰু এইফালে আছে নানি গাড়ীখন বিকিলে যে কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে বেয়া লাগিছে ইমান দিন চলালোঁ ইমান দিন চলোৱাৰ পিছত নিজৰ মৰমৰ এটা বস্তু হেৰুৱালে কেনেকুৱা লাগে নিজৰ তাকে ঘৰৰে অনুভৱ কৰিছোঁ নিজৰ ঘৰৰে এটা বস্তু যদি নাইকিয়া হয় আৰু মানে সেইটো মই খুব দুখ পাইছোঁ মনত খুব মানে এটা মানে অন্তৰত এটা মানে দুখ মোৰ লাগিছে আৰু যিহেতু এই গাড়ীখন মই চিৰজীৱনৰ কাৰণে এৰিবলগীয়া হৈছে আৰু নতুনকৈ এখন গাড়ী লওঁ সেইখন গাড়ীৰে এতিয়া মই কিমান দিন জীয়াই থাকোঁ সেইটোতো কোনো কথা নহয় কিন্তু গাড়ীখন যাতে মই ভালদৰে ৰাখিব পাৰোঁ তাৰে চেষ্টা কৰিম আৰু নানিয়ে বহুত দুখ প্ৰকাশ কৰিছে চ' এতিয়া কি কৰা যাব এখন বিকিলত এখন আহিবই চ' এতিয়া এখনক বাই বাই দিওঁ আৰু নতুন গাড়ীক স্বাগতম কৰিছোঁ আৰু কিবা আছে অ'কে বহুত সময় অপেক্ষা কৰাৰ পিছত ফাইনেলি নানিহঁতৰ গাড়ীখন ডেলিভাৰী হৈ গ'ল চ' এতিয়া ঘৰলৈ যাম আৰু অ'কে চ' গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু এতিয়া ঘৰত নাযাওঁ আদাবাৰীত আহিছোঁ ইয়াত মানে আৰু এটা কাম কৰাবলৈ বাকী আছে এইটো কাম মই নেক্সট ভিডিঅ'ত পাব এতিয়া নাপায় চ' নেক্সট ভিডিঅ'টো চাওক আৰু নেক্সট ভিডিঅ' মানে নেক্সট এপিছ'ড বুলি ক'ব পাৰি নেক্সট এপিছ'ডত চাব এতিয়া এইটো ভিডিঅ' আগতে আপলোড কৰিম তাৰপিছতহে পাব ত' এইটো ভিডিঅ' সমাপ্ত কৰোঁ আৰু